শুভেচ্ছা জনাইছোঁ। আমি ইয়াৰ পৰা গৈ আমাৰ যি শাখাটি তিনিআলি আছে পুৰণা, হয়নে? নামঘৰত আছে যে আমাৰ এই প্ৰতিযোগিতা তালৈ শেষ হ'ল। আমি যাওঁতে পোনে পোনে হৈ উঠা ল'ৰা ছোৱালীকো আমি শিকাব লাগে, যেনে ভালদৰে খেলিব লাগে, বেয়া বস্তু নাখাব লাগে, সেই সদায় শিক্ষা, সদায় যিকোনো কাম ক্ষেত্ৰত ভাল কাম কৰিব লাগে আৰু সদায় আগুৱাই যাব লাগে বুলি মই সেয়াই কয়। কেন্দ্ৰৰ কৰ্মচাৰী আৰু সমবেত যুৱক যুৱতী তথা সন্মানীয় ৰাইজ, সদৌ অসম বেঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি যি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে বৰ সুন্দৰ হৈছে। চৈখোৱাত এনেধৰণৰ প্ৰতিযোগিতা হয়তো মই প্ৰথম দেখিছোঁ। মাৰাথন দৌৰ প্ৰতিযোগিতা মই জনাত এয়া বৰ ভাল পদক্ষেপ হৈছে, আমাৰ কাৰণে এটা উদাহৰণো হৈছে। আজিৰ এই প্ৰতিযোগিতাত দেখিছোঁ বহুত যুৱক যুৱতীসকলে ভাগ লৈছে, অংশগ্ৰহণ কৰিছে, দৌৰিছে, প্ৰায় 7 কিলোমিটাৰ দৌৰিছে তেওঁলোকে। আৰু আমাৰ এই অঞ্চলত হৈছে চৈখোৱা অঞ্চলত, কিন্তু আমি দেখিবলৈ পাইছোঁ যে যোৰহাটৰ পৰা আহিছে, চৰাইদেউৰ পৰা আহিছে, দূৰ দূৰণিৰ পৰা এই প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিছে তেওঁলোকে আৰু ভাল পাৰফৰ্মেঞ্চ দি প্ৰথম হৈছে, দ্বিতীয় হৈছে। খুব ভাল লাগিছে যে কিমান এটা ধাউতি থাকে যিসকলে খেলা ধূলাত ভাগ লয়। আৰু এই খেলা ধূলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে নিজকে বহুতখিনি আগুৱাই লৈ যাব পাৰি। লগতে আমি খেলা ধূলাত অংশগ্ৰহণ কৰিলে আমাৰ শাৰীৰিক আৰু মানসিক বিকাশটো হৈ থাকে। আৰু আজি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা নিচা মুক্তিৰ বাবেও যি এটা চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটো পাতিছে, বহুত ভাল কথা হৈছে। কাৰণ আজি প্ৰাসংগিক বিষয় হৈ পৰিছে যে যুৱচামৰ যি গুটখা জাতীয় বা নিচা জাতীয় বস্তুৰ প্ৰতি আকৰ্ষণ, সেয়া আমি নাইকিয়া কৰিব লাগিব, সমাজৰ পৰা এইবিলাক নিষেধ কৰিব লাগিব। তাৰে এটা পদক্ষেপ আমি দেখিবলৈ পাই খুব ভাল পাইছোঁ আৰু আগলৈ আশা কৰিছোঁ এনেধৰণৰ কাৰ্যসূচী হ'ব বুলি আশা কৰি মোৰ সময় বক্তব্য ইয়াতে